নেদেখাজনৰ ওচৰত সেৱাভাগ জনাই আগবাঢ়িলোঁ গুৱাহাটীলৈ বুলি। মানে কাহিনীটো এনেকুৱা হ'ল, আমাৰ নামৰ অনুষ্ঠানভাগ আহিল গুৱাহাটীত। গতিকে আমি ৰাতিপুৱা ট্ৰেইনতে যাব লাগিব। ইফালে আহি পাই গ'লোঁ চিলঘাট আৰু ৰংচুক পালোঁ। দুয়োটা এনেদৰে ষ্টেচনলৈ আহি আছোঁ কথা বতৰা পাতি। কিবা এটা কৈ দিয়া। হ'ব কেনেকৈ তোমাৰ মন্দিৰ এনেদৰে বাবাৰ নাম লৈ পালোঁহি আমাৰ গন্তব্যস্থান ঠাকুৰকুছি। ইয়াতে আমি ট্ৰেইনৰ পৰা নামিলোঁ। আমাৰ প্ৰগ্ৰেম ইয়াৰ ওচৰে পাঁজৰে আছে ইয়াতে, গতিকে আমাৰ সদস্যসকল ইয়াত আজিলৈ ইমানেই আছিল। লগ পাব এটা ভিডিঅ' দি তেতিয়ালৈকে চাই থাকিব মোৰ লগত নীৰৱ অলৰাউণ্ডাৰ ব্লগাৰ। বাই বাই।